हेलो फ्रेंड्स পোনপ্ৰথমে আপোনালোকক মই মোৰ ইউটিউব চেনেলত স্বাগতম জনাইছোঁ। ফ্ৰেণ্ডছ মই পাহি আপোনালোকৰ কাৰণে আনিছোঁ কেইটামান ৰিডেলছ তথা পাজেল যাক অসমীয়াত সাঁথৰ বুলি কয়। ফ্ৰেণ্ডছ আপোনালোকে যদি এতিয়াও মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি থকা নাই তেনেহ'লে এতিয়াই মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰক আৰু কাষত থকা বেল আইকনটো বজাই দিয়ক। ফ্ৰেণ্ডছ আজিৰ ভিডিঅ'টো চাই লওঁ আহক। আজিৰ ভিডিঅ'টোৰ প্ৰথমটো কুৱেশ্যন হ'ল এনেকুৱানো কি বস্তু আছে যিটো মানুহে নিবিচাৰে কিন্তু তথাপিও সকলো মানুহে ইয়াক পাই থাকে। আপোনালোকৰ পৰা যদি কোনোবাই এই কুৱেশ্যনটোৰ এনচাৰখিনি আগতীয়াকৈ জানি আছে তেন্তে সোনকালে এটা কমেণ্ট কৰি দিয়ক। ফ্ৰেণ্ডছ ইয়াৰ এনচাৰখিনি আছিল মৃত্যু। কিয়নো মৃত্যু মানুহে নিবিচাৰে কিন্তু তথাপিও মানুহে ইয়াক পাই থাকে। ইয়াত আপোনালোকে এটা পিষ্টল দেখা পাইছে আৰু কেইটামান চাও দেখা পাইছে যেনে A, B, C আৰু D। এতিয়া আপোনালোকে বাৰু ক'ব পাৰিবনে ইয়াৰে কোনটো চাহ আচল? ফ্ৰেণ্ডছ ইয়াৰ সঠিক এনচাৰখিনি আছিল B। এই ছবিকেইটা ভালদৰে লক্ষ্য কৰি ক'ব পাৰিবানে ইয়াৰে কোনটো অকণমান বেলেগ দিয়া আছে বা ইয়াত থকা কোনটো ছবি অমিল? ইয়াত আপোনালোকে অমিল থকা ইমজিটো চাগে এইটো বিচাৰি পাইছে নহয় জানো? এতিয়া নেক্সট কুৱেশ্যনটো হ'ল এই ইমজিটো আগতে ভালদৰে চাই লোৱা। ইয়াতে তিনিজনী মহিলা আৰু এজন মানুহ দেখা গৈছে। আপোনালোকে ক'ব পাৰিবনে ইয়াৰে কোনজনী মহিলা সেই মানুহজনৰ আচল পত্নী? আপোনালোকে ভালদৰে লক্ষ্য কৰিলে দেখা পাব যে মানুহজনৰ হাতৰ আঙুলিত এটা আঙুঠি পিন্ধা আছে আৰু সেই মাজত যিজনী মহিলা আছে সেই মহিলাজনীও কিন্তু সেম আঙুঠি এটাই পিন্ধি আছে। তেনেহ'লে আমি ইয়াৰ পৰা এইটোৱে গম পাম যে সেই মহিলাজনীয়ে আছিল মানুহজনৰ আচল পত্নী, কি নহয় জানো? ফ্ৰেণ্ডছ আজিৰ কাৰণে ইমানখিনিয়ে। যদি আপোনালোকক মোৰ ভিডিঅ'টো ভাল লাগি থাকে তেন্তে এটা লাইক কৰি দিব কিন্তু দেই। থেংক ইউ।